পথাৰ টেঙা খাবলৈ সময় নহয় ন। অৰেঞ্জ লাগে হোৱাইট লাগে ৰ'দটো নাইকিয়া দিলে মানে পকা সেইকাৰণে হেৰি নকৰিলোঁ এনেকৈ নিমখ আৰু হালধি দি হেৰি কৰি থৈ দিছোঁ মানে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি মানে এয়া ক'লৈ যাবলৈ ওলাইছোঁ গম পাইছেনে? মানে আজি আমাৰ ন খোৱা আছে, যিহেতু আমাৰ চেতিয়া পৰিয়ালত সকলোৱে লগ লাগি ন খাওঁ বুলি কৈছোঁ, সেইটো কাৰণে ন খাবলৈ বুলি ওলাইছোঁ। মানে লগে ভাগে খাওঁ আৰু ঘৰে ঘৰে অকলে খাই থকাতকৈ এনেকৈয়ে খাওঁ বুলি ল'লোঁ আৰু সকলোৱে মিলি এসাঁজ খাই ভাল লাগে, সকলোৰে ভাল লাগে নহয় জানো? আৰু আপোনালোকে ন খালেনে বাৰু? আমি ন খাবলৈ ওলাইছোঁ। যিহেতু দুদিনমানৰ আগত হৈছিলে ভিডিঅ'টো, মই মানে এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ কাৰণে আজিহে এডিটিং কৰিলোঁ। আৰু এইফালে আমি গৈ আছোঁ ন খাবলৈ বুলি, মানে মানুহ ঘৰত খোৱা হৈছে, আইতা এগৰাকীৰ ঘৰত। মানে আমি পালোহি আৰু এয়া ওচৰতে, বেছি দূৰ নহয়। এইফালে ন খাবলৈ আহি আছোঁ। টেঙা আয়োজন চলিছে ন? ন খাবলৈ আহি টেঙা আয়োজন। কি কি টেঙা? ন খাবলৈ গৈ টেঙা উলিয়া দেখিছোঁ, গোটেইবোৰে মানে টেঙা খাবলৈ বহি লৈছে আৰু এয়া অকণমান কৰি থলোঁ আৰু ভিডিঅ'। আৰু সকলোৱে এনেকৈ আমি টেঙা খালোঁ। আজি কিহৰ আয়োজন চলিছে সেইবিলাক কৈ দিব। আমাৰ আজি ন খোৱা তাৰপিছতে টেঙা খোৱা পৰ্ব চলিছে। আমাৰ মানে চেতিয়া পৰিয়ালটোৱে গোটেইখিনি একেলগে পথাৰ টেঙা খাবলৈ সময় নহয় ন। অৰেঞ্জ লাগে হোৱাইট লাগে চিঙি দিয়ক অকণমান। হ'ব, মই পিছত কৈ দিম। টেঙাখিনি দেখুৱাই দিয়া আৰু এইফালে নিমখ জলকীয়া দেখাই দিবা চবকে আৰু নবহে আমাৰ হেৰি বিয়া নোহোৱাকে টেঙা খাই মেলি এইফালে আকৌ য'ত মানে ভাত সিজোৱা হৈছে, ভাত আৰু এনেকৈ মানে খানা সিজাই থকা হৈছে যে, সেয়াত এনেকৈ তামোল উলিয়াই দিছে, ইয়াত তামোল কাটিছে। উৰ্মিলাহঁতে তামোল কাটিছে আৰু আইতা এনেকৈ। তাৰপৰা অকণমান দেখুৱাই দিছে, ইফালে সিজাই আছে আৰু ৰান্ধি আছে। যিহেতু ন খোৱা অলপ দেৰি হৈছিলে, সেইটো কাৰণে আমি অকণমান এনেকৈ ওলাই আহিছিলোঁ। আৰু যিসকলৰ সৰু ল'ৰা ছোৱালী থাকে অকণমান টান পায়, সেইটো কাৰণে আৰু অকণমান ওলাই আহিছোঁ। টান পাই মানে আমাৰে থাকি বেয়া লাগে, বৰ উৎপাত কৰি থাকে কাৰণে অকণমান এইফালে এনেকৈ ওলাই আহিলোঁ আৰু ৰাস্তা ফালে। তাৰপৰা এয়া হৈছে আজি নেক্সট ডে'। মানে সেইদিনা ন খোৱা ভিডিঅ' মানে ন খাবলৈ গ'লোঁ হয়, কিন্তু ভিডিঅ' মানে খোৱা ভিডিঅ' কৰা নহ'ল আৰু টেঙা খালোঁ আৰু এনেকৈ সিজাই থকা এইবোৰ ভিডিঅ' কৰা হ'ল আৰু খোৱা ভিডিঅ' কৰা নহ'ল, যিহেতু ডাঙৰ মানুহ আছিলে কাৰণে অকণমান বেয়া লাগিলে খোৱা ভিডিঅ' কৰিবলৈ, সেইটো কাৰণে থাকিলে আৰু এনেকৈ মানে টেঙাও খালোঁ, ন খোৱাও হ'ল, মানে ভাল লাগিল আৰু সকলোৱে লগ লাগি খোৱা হ'ল যিহেতু ভাল লাগিল, সেইটো কাৰণে। তাৰপৰা এইফালে আজি আকৌ নেক্সট ডে'। আজি নেক্সট ডে' এয়া আমাৰ মানে আইতাই এয়া ধান শুকুৱাই আছে, মানে আমাৰ আয়ে ধান হ'ল নাই বুলি কৈছোঁ, শুকুৱাই হ'ল বুলি কৈছে, মানে শুনি পোৱাহে নাই মানে যিটো জোৰকৈ চিঞৰিছে মানে ক'লা মানে নুশুনে কাণে, বৰ জোৰকৈ চিঞৰিব লাগে। এয়া এনেকৈ ধান শুকুৱাই আছে আৰু তাৰপৰা আপোনালোকে সকলোৱে চাগে ন খোৱা হ'ল আৰু সকলোৰে। এয়া আমাৰ আকৌ কঠীয়া ধান এনেকৈ ধুনীয়াকৈ কঠীয়া ধান বাচি থৈ দিছে মায়ে। প্ৰত্যেক ৰুমটো মুঠতে অৱস্থা নাইকিয়া হৈ আছে আৰু মানে এনেকুৱা ধান ৰোৱা দিনত এনেকুৱাই হয় আৰু ইফালে ধান সিফালে ধান, মুঠতে একদম লেতেৰা লাগে। এইবোৰ চাফ চিকুণ কৰিলেহে পিছত ভাল লাগিব আৰু ধুনীয়াকৈ এইবোৰ সামৰি সুতৰি থ'লে আৰু ভাল লাগিব আৰু। তাৰপৰা আকৌ এতিয়া আজিৰ যিহেতু ঘৰৰ ভিডিঅ'টো কিনো কৰোঁকৈ অকণমান সেই ভিডিঅ'টোকে শেষ কৰোঁ বুলি কৰিলোঁ আৰু যিহেতু এতিয়া চাহ খাম বুলি ভাবিছোঁ। আৰু সকলোৱে চাব, আমি মানে কমেডি ভিডিঅ' দুটা কৰিছোঁ, উৰ্মিলা আৰু মই কৰিছোঁ, মানে মোৰ জাজনী আৰু মই। সকলোৱে চাব কেনেকুৱা লাগে, দুটা কৰিছোঁ।
কমেণ্টত জনাব কেনেকুৱা হৈছে আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়া মানে ভিডিঅ'বোৰ বনাবলৈ ভাল লাগিব আৰু কমেডি ভিডিঅ' যিহেতু মানে আগতে কৰি পোৱা নাই এনেই মানে কেতিয়াবা কৰোঁ লাগে মানে কৰিবলৈ মন যায় সেয়েহে এদিন পাতিলোঁ আৰু দুইজনী মই বোলো কমেডি ভিডিঅ' এটা বনাম দেই বুলি ক'লে আৰু তাই সেনেকৈ মানে কমেডি ভিডিঅ' কৰিলোঁ দুটা কৰা হৈছে কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু চাবগৈ যিহেতু আপলোড দিলোঁ সেই দুটা ভিডিঅ' কমেডি ভিডিঅ'কেইটা কৰি আৰু কেতিয়াকৈ কৰোঁ ঠিক নাই আৰু মানে কৰিব পাৰোঁ ভাল লাগিলে জনাব আৰু তেতিয়াহে মানে আমাৰো মানে ভিডিঅ' বনাবলৈ ভাল লাগে যিহেতু এতিয়া মানে দুপৰীয়া আমি চাহ খাম বুলি ভাবিছোঁ সেয়া এতিয়া চাহকে বনামগৈ আৰু মানে ঘৰতনো কি কৰিম কি নকৰোঁগৈ সেয়া অলপ দেখুৱালোঁ আৰু আপোনালোকক তাৰপৰা এতিয়া দুপৰীয়া আমি চাহ খাম বুলি ভাবিছোঁ সেয়েহে চাহ বনাওঁগৈ যিহেতু সকলোৱে মানে মানুহজনো আছে ঘৰত সেইকাৰণে চাহ কাপ খাওঁ আৰু লগতে এইফালে ধুনীয়াকৈ বেটিক মই গাখীৰ গৰম কৰিলোঁ আমি গাখীৰ চাহ বনাই লৈছোঁ এয়া ধুনীয়াকৈ বাতিত যিহেতু গাঁৱলীয়া মানুহ বাতিত চাহ খাই ভাল লাগে এয়া ধুনীয়াকৈ মই গাখীৰ চাহ বনাই আনিলোঁ মানুহজনে লাজ কৰিছে অকণমান উলিয়াই দিছোঁ আৰু এইফালে বেটিক মই গাখীৰৰ লগত বিস্কুট দিছোঁ খাবলৈ তাই খাইছে নিজে খাইছে ধুনীয়াকৈ খাইছে আৰু এয়া ধুনীয়াকৈ আমি তেনেহ'লে চাহকাপ খাই লওঁ মানে চাহকাপ মানে চাহবাতি খাই লওঁ আৰু গাঁৱলীয়া মানুহ যিহেতু বাতিত খাই বেছি ভাল পাওঁ মই মানে বেছিকৈ ভাল পাওঁ বিশেষকৈ মানে বাতিত চাহ খাই বেছি ভাল লাগে তাৰপৰা আকৌ মই এয়া জলফাই শুকুৱাইছিলোঁ আচাৰ থ'ম বুলি মানে জলফাই শুকুৱাইছিলোঁ এনেকৈ মানে নিমখ হালধি দি শুকুৱাই দিছোঁ মানে জলফাইকেইটা পকা সেইটো কাৰণে এনেকৈ মানে নিমখ হালধি দি শুকুৱাই দিছোঁ ৰ'দত তাৰপৰা থ'ম আৰু এইটো মই আচাৰ থোৱা ভিডিঅ'টো দিম মিনি ব্লগত দিম সকলোৱে চাব আনফালে মানে ৰ'দটো হেৰি হৈ গ'ল ৰ'দটো নাই পৰা হ'লে আকৌ এইফালে আহি অকণমান ৰ'দত দি দিছোঁ ধুনীয়াকৈ এইখিনি শুকুৱাই লৈ ভিডিঅ' এটা বনাম মিনি ব্লগ বনাম এই আচাৰ বনোৱা সকলোৱে চাব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু তেনেহ'লে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আকৌ এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ তেনেহ'লে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আজিলৈ তেনেহ'লে বাই বাই যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই